এই মেনকাডালে কোৰ কি কথা কয় কিবা বোলে কলপাত কাটবা লাগে ইমান ধুনীয়াকে চুলি তুলি ষ্ট্ৰেট কৰছো হাজি কাছি অলে কিনে এতিয়া মই ক'ত কলপাত কাটবা যাওঁ কোৰ কি যি উৎকা কথা কয় এই মেনকাটোয়ো আজি গতে দিনটো নাগিনী আহাৰ ঘৰত ৰং খালে থাকিম কেৰাহী গিলাচ বাতি গতে বস্তু লৈ আনিছো টেনচন নাই আজি বঢ়িয়াকে এটা ৰেচিপি বনাম একদম আঙুলি চেলকি থাকবা লাগব সেনানকে ৰেচিপি বনামে ঘণ্টা আৰু নাগিনীয়ে কবা লাগব কি ৰেচিপি খালো মেনকা সিনকে কবা লাগব এনাহান এটা ৰেচিপি বনাম আজি বঢ়িয়া টেনচন নাই আজি গতে দিনটো নাগিনী আহাৰ ঘৰতে থাকিম বঢ়িয়া ইমান কষ্টকে যাই কলপাত খানো কাটি আনলো ইটা দেখো মেনকাটোৰো দেখা দেখি নাই তাইও হৈ দে কিবা কোৰ কি যি কামবিলাক কৰবা দেই মোক ও নাগিনী দৰ্জাখন খোলা মই আইছো মেনকা নাগিনী মুখলা কিয় এই কিবা দৰ্জা তালা মাৰি থাকে মই আহিম বুলি কলো হলেও তাই তালা মাৰি থৈছে ইমান অক্ষত নাগিনী মই আইছো মেনকা মেনকা ইমান কিয় আটা বাচ্চা আনৰ পকা লৰি গেছি ইমান আটা পাৰবা পাৰা তই মই আহিম বুলি জানাই তই হলেও তই গিৰিলত তালা কিয় লুগাই থৈছা তালা কিয় লগাই থৈছা বান্দাৰী মেনকা কি বান্দাৰী হা কি বান্দাৰী চুলি দেখা নাই তই মোৰ কাক বান্দাৰী বুলি তই কৈছা আৰু শুন আজিকালি দিন দিপ্ৰাতে চুদ ডকাইত আহে সেইটো কাৰণে মই তালাটো মাৰি থৈ দিছো হেতি অৱশ্যে হয় হেতি তই ঠিক কথাই কৈছা আজিকালি দিন দিপ্ৰাই চুদ ডকাইত আহা হৈছে ও নাগিনী তোহাৰ টিটি কেমেৰা নাই না কি মেনকা চিচি কেমেৰা আছে কিন্তু কি জানা না আজিকালি চিচি কেমেৰা কো বিশ্বাস কৰবা নৰি চুৰ বিলাকে চিচি কেমেৰা কো ভাঙি থৈ যায় দৰ্জাখন খোলে নহ'লে মই দৰ্জা ভাঙি দিম দৰ্জা খোল কেনাই কৰে এন্দালে মোকে ঠেইলে থৈ গুচি গেলে মেনকা তই এলা পকা লগা বস্তু গলা তই বিছনাত কিয় থৈছা হা বিছনাত কিয় থৈছা পকা লগা বস্তু বুলি কৈছা তই ইমাখা হনান বাচনক তই পকা লগা বুলি কৈছা গলাত চাবা মাই ধৰিম কিন্তু নাগিনী গম পাইছা না পকা লগা বুলি নকাবি ইমাখা দিয়া কথা মই ৰেচিপি বনালো আজি এটা মই ভাল চাই ৰেচিপি বনাম বুলি আইছো সেইকাৰণে মই তই কলপাত কাটবা দিছিলো কলপাত খান কাটছা না নাই কাটছো তই লৈ আনি দে আনো দে কিন্তু এটা বস্তু বিছনাৰ পৰা নুমো কেলা কৰে এটা বেটি তাইক ভয় কৰা বুলি ভাবছি ঘণ্টা নামাম দানা নামাম এতে ৰৈ দিম মই কি কৰবি তই আজিৰ মেনকাই খৰি নিবা দিছি বৈদ্য খানা হব পাকঘৰৰ বেৰা চেৰা ভাঙি দি লৈছো একদম খানা খাবা লাগব আজি জিনকে কি নহলিও জগাৰ পাতি চব হলে এই কৰাবিক দেখোন মই খৰিৰ কথা কৈছিলো এই খৰি লৈ আহিয়ে নাপলা খৰ পুস্তকত বই ৰাখকে নিতো খাবাৰ পুস্তকত আহে বস্তু এটা যে আনবা দিছো সেইটো হলে কান্ধক জ্ঞান নাই ইটা খৰি নহলে মই জুকুৰা কিনকে ধৰো আহাক ৰখি লাভ নাই মই মছলা পাতিখিনি সানি লম আগতে বঢ়িয়াকে আৰু এই দেখোন কলপাত খান নানলাকে নাগিনী কলপাত খান লৈ টিঙৰ ওপৰত লাগি মেনকা তই টিঙৰ ওপৰত কিয় উঠছা আমাৰ দেউতাই দেখা পালি পিঠি ফালব ফালক বালে নামিয়া তই বাদ দিয়া তোহাৰ বাইপেৰ কথা তোহাৰ বাইপেক মই ভয় কৰো নেকি তোহাৰ বাইপেক ঘণ্টাও ভয় নকৰো মই তই এতিয়া তাড়াতাড়ি কলপাত খান লৈ টিঙৰ ওপৰত লাগি মেনকা কবা নৰছো দে আৰু এলা কোৰ কি কৰছা তই খানা হব খানা জব্দ খানা হব আজি সেই বুলি আৰু তই টিঙৰ ওপৰত উঠবা লাগে না টিঙৰ ওপৰত খালি বেছি তৃপ্তি লাগে মানে নদীৰ পাৰত খায় পাহাৰৰ ওপৰত খায় বিলৰ পাৰত খায় আমি টিঙৰ ওপৰত খাইছো বঢ়িয়া লাগব হদ হব টিঙৰ ওপৰত খানা খাই হদ লাগে গম পানা তই বৈধ হদ হব আৰম্ভ কৰি যাও নহলি হৰিবলা কৰা দিয়ে দেখোন খৰি লৈ আহিয়ে নাপলাকে তই কৰাবি
মাতছা কৰাবি হক দে তই ভাল ছাৰ আইতা ময়ে গালি খাওঁ না তয়ে গালি খাই আকৌ ঠিক নাই আইতা সোনকালে মেনকা খানা আৰম্ভ হল না কি মই খৰি লৈ তাহে আহিছো ৰ পলম হল না কি বেটি খানা আৰম্ভ হল কথা কবা আহিছা খানা শেষে হবাৰ হল ইমান পলম কাই আহিছি তাই আৰু ৰচোন ৰা পুটপুটিত কিয় লৈছা হা এই নাংমেন্টি হবা পাৰে এই বৈধ খায় গোটেই মাখা বস্তু এয়া খাই শেষ কৰিব মেনকা এইমাখান মানুহ মাতছা তই আৰু কেনা কৰা তই তই দুটাহে মানুহ আহিছি ইমান আকাল পাইতাই মেনকা আজি কি ৰেচিপি কৰবি ৰেচিপিটো ফাঁচে হ'ব তোক যে মই খৰি আনবা দিছিলো খৰি আনছা না নাই তই এই দেখা নাই নেকি ইমাখান খৰি লৈছো এগাদলা খৰি আনছা এগাদলা কান্না কৰি দিবি দৰ্জা ভাঙি লৈছো পাকঘৰত হয় নেকি দে বহু মূল্য আছে দে হ'ব দে খৰি গাদলা ভাঙে নাগিনি পুটপুটি কানি কিন্তু বাদা আকৌ সৰু ছোৱালী আহিছি দে হয় না সৰু ছোৱালী গহাই ৰূপ হয় না আহক দে পুটপুটি মাংস খাবি না দে হ'ব দে সকলো খাম দে হয় না মিলি জুলি খাবা লাগে মিলি জুলি চৰকাৰ হয় না দে মই আৰম্ভ কৰি দিওঁ মেনকা এখানি এতিয়া কি কৰবি ইতা আমি এখনি ফেনকি খানবা লাগবো তই আৰু কি মুখ নালা দি আছা জুই কুৰা ধৰ মেনকা মই জুই ধৰবা নাছলো বেটি খাবা জানা খুন্দা মাৰি দিম জুই ধৰ আৰু কৰাবি কলপাত খান কাৰ সৰুকে আন্দি আৰু পুটপুটি এনা খাবা নাপ আগ বাল্টিত পানী লৈ আ বা মেনকা কি বাসনা উঠছি ভাল বাসনা উঠছি হয় না ধৈৰ্য ধৰ জুই কুৰা বাঢ়ি দি আজি পুৰা খাম আগতে সিজক ৰচোন খাবি ৰ এককেনি মেনকা খাবা পাৰা হনায়ে মাংস খান্দি হিটছিহে ইটা আৰু বাকীখিনি কাম বাকী আছে মেনকা খাও দে মোৰ কিবা খাও লাগছি মোৰ ৰবা বাৰা নি অলপ ধৈৰ্য ধৰ মেনকা বা জলদি কৰা হৈছি দে অলপ ধৈৰ্য ধৰচোন অলপ ধৈৰ্য ধৰে পুটপুটি হলে আৰ মেনকা এই ৰেচিপিটোৰ কি নাম এটি হৈছে চিকেন সালাড আজি আমি চিকেন সালাড খাম মেনকা মই বেচাই চিকেন সালাড খাই বনাছলো খটো বাদ দিয়ে তই বাপ জন্মত চিকেন সালাড নাম শুনছিলি না নাই শুনা নাই আমি শুনা দে আজি এটা খম দে তোক চিকেন সালাড বা বঢ়িয়া বস্তু বনাইছা দে তই খাবাই মন গৈছে তই লাৰি নাখিবি লাৰি কিয় নাখা খুন্দা মাৰি দিম পাইলা তই বেছি কৰা কিন্তু কেনেহেন কৰাই তই মেনকা মোক এই পিছ দিবি দে হিংকি গোটা হিংকি কোৱা আছে ইয়াত ধৈৰ্য নধৰাটো পুটপুটিক চাচোন কি থুবাকে বহি আছে বঢ়িয়াকে এনেকে মিহিকে কুটি ল'ব লাগিব দেখছা না কেনেকে কৰছো ভালকে চাই লও লালে খুবা পাৰবি মেনকা বাঢ়ি দি আমাক
লেগ পিচ কুটি কিয় তাতে থৈছা ভাগে দি লেগ পিচ কুটি ভাগম ৰা অ মেনকা আমাৰ টিঙৰ ওপৰত খানা বাচ্চা লেগ পিচ কুটি কিন্তু মোৰ দে মই খাম কিমান কষ্ট কৰি খৰি আনছো মই খাম প্লিজ পাইলা তই চকুনে বিলাক পিছত মই খাম কেনা কৰে ৰাতি আনি গেটাই একবাৰ শুনি দিছোন শুনি দি একবাৰ ইটা টেনচন নাই দে তুন যিয়ে জিবা পানী পেলাইছিলি তুহাৰ নহলে লোভ লাগি গেল পেট ফুলি মন লৈ মই ইটা টেনচন নাই দে মেনকা তই খালি খানা কোনি এলাউন্স করছি মই করছু খা তুমি খা দে পাইলা দি কম খান তইলো বেছি কৰা তই পুটি খা অ মেনকা বৰহা বেছি হা অ মেনকা বা গুৰ বাহা নাই নেকি মই গুৰ বাহা খাই বহুত ভাল পাওঁ গুৰ বাহাটো মই খাই দিলো পুটি মই পাৰিয়ে গৈছিলো তই যে গুৰ বাহা খাই ভাল পা কালি আৰু বানাম না তেতিয়া তক গুৰ বাহাটো দিম দে হ'ব না অ মেনকা বা চিকেন চালাডটো মজা হৈছে হ'ব মই দেৰি হৈছে মোৰ এখন মিটিং আছে মই যাই থাকো দে অ মেনকা এলা কোনি ধুব এতিয়া ক'ত যা তই আৰু কি কোনি ধুব তুহুন ধু আমি কিয় ধুম কিয় নুধুবি তুহাৰে ঘৰ তুহাৰে টিঙৰ ওপৰত আছো তুহুনে ধুবা লাগব ধু মই আহো দুটাকে গেলি দেউতা আহিব তাই মুচি মাৰব মোক বগে মাৰব মই কি কৰবা লাগে মই আহো মই ধুবা নৰো মই খৰি ইমান কষ্ট কৰি আনছো আৰু ইমানখানত ধুম মই তই খাইছানা খৰাই পাইলা খাইছানা বেছি নকৰবি কিন্তু টিঙৰ পৰা দলি মাৰি দিম মই ধুবা নৰো মুঠতে ইমান চিকচিকা হৈ আহিছো মই এই বাচন ধুবা আহিছোতে ধুবা লাগব তই খাইছা যিহেতু তই ধুবি না নুদা তই ধু